নমস্কাৰ কমতা লাইভ টিভিৰ তৰফৰ পৰা সকলো দৰ্শকবৃন্দক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ সন্মুখলৈ আমি অইন এখন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। ভিডিঅ'খনত আমি অসমৰ জ্বলন্ত সমস্যা অপ্ৰাদেশিক শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ জীৱনৰ দুৰ্দশাৰ চৰম সিদ্ধান্তৰ বিষয়ে এই ভিডিঅ'খনত উপস্থাপন কৰিবলৈ আমি ওলাইছোঁ। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আহ্বানত দিল্লী চলো অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ দাবীত ২৬ জুলাই দিল্লীৰ যন্তৰ মন্ত্ৰত ধৰ্ণা কাৰ্যসূচী আহ্বান কৰিছে। আহ্বানকৃত কাৰ্যসূচীটো সাফল্যভাৱে ৰূপায়ণ কৰাৰ কাৰণে সন্থাই প্ৰতিখন জিলাৰ প্ৰতিনিধিসকলক তথা অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান কৰিছে যাতে দিল্লী চলো আন্দোলন সাফল্য হয়। ইয়াৰ মাজত প্ৰশ্ন উত্থাপন হয়, যি প্ৰশ্নৰ দ্বাৰাই প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী হতাশগ্ৰস্ত হৈছে। অসমৰ অপ্ৰাদেশিকৃত শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণৰ ওপৰত শিক্ষা প্ৰতিষ্ঠানসমূহ প্ৰাদেশিকৰণৰ ওপৰত অসম চৰকাৰৰ আস্থা হেৰুৱাই গৈছে নেকি? অসম চৰকাৰৰ নীতি আৰু অসম চৰকাৰৰ আদৰ্শৰ বাহিৰত গ'ল নেকি? বাৰে বাৰে বহুত কেইলানি আলোচনা অনুষ্ঠিত হৈছে। সেই আলোচনাত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নেতৃত্ববৃন্দই অংশগ্ৰহণ কৰিছে। এই আলোচনাত অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়া উপস্থিত থাকি নিজেই সমস্যা সমাধানৰ কথা শিক্ষক কৰ্মচাৰীসকলৰ সন্মুখত দোহাৰিছে। কিন্তু সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই ৰণোজ পেগু ডাঙৰীয়াৰ আশ্বাসক মান্তি হ'ব পৰা নাই নে বিশ্বাসত ল'ব পৰা নাই, ইয়াৰ ডাঙৰ প্ৰশ্ন। তো আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অকল সময়টো অতিবাহিত কৰাৰ কাৰণে যি আলোচনা কৰিছে সেই আলোচনাত সন্তুষ্ট প্ৰকাশ কৰিব পৰা নাই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নেতৃত্ববৃন্দই। অসমৰ অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰাৰ যি ত্বৰান্বিত পদক্ষেপ লোৱাৰ কথা আছিল, এই ত্বৰান্বিতভাৱে এখেতে আজিলৈকে ল'ব পৰা নাই। আনকি অসমৰ অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানসমূহৰ ল'ৰা ছোৱালীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজন, বিনামূলীয়া চাইকেল, বিনামূলীয়া সাজপাৰ, বিনামূলীয়া বেগ আৰু কিতাপ পত্ৰ যোগানতো অসম চৰকাৰে হেমাহিৰ দৃষ্টিত দেখিছে আৰু আজিলৈকে মিড ডে মিলৰ সমস্যা সমাধান নহ'ল। বিদ্যালয়সমূহৰ ল'ৰা ছোৱালীক মিড ডে মিল আজিলৈকে বাহাল ৰাখিব নোৱাৰিলে। বহুত ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰতি অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আস্থা হেৰুৱাইছে। এইকাৰণে অসম চৰকাৰৰ জৰ্জৰিত এই সমস্যাটো দিল্লী চৰকাৰলৈ জ্ঞাত কৰাৰ উদ্দেশ্যে দিল্লীলৈ যাত্ৰা কৰিব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নেতৃত্ববৃন্দ আৰু অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকল। শিক্ষয়িত্ৰীসকলক লৈ দিল্লীৰ যন্তৰ মন্ত্ৰত ২৬ জুলাইত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী আৰু লগতে দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব আৰু অসমৰ এই জ্বলন্ত সমস্যাটোৰ ওপৰত জ্ঞাত কৰিব যাতে এই সমস্যাটো অনতিপলমে সমাধান কৰে। অসমৰ এই জ্বলন্ত সমস্যা সমাধানৰ পথত দীৰ্ঘদিন ধৰি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ বলিষ্ঠ নেতৃত্বত অসমত আন্দোলন হৈছিল। সেই আন্দোলনত প্ৰতিবাৰে আলোচনাৰ নামত ভেমুচালি কৰি আলোচনাৰ নামত সময় অতিবাহিত কৰি আহিছে অসম চৰকাৰে শিক্ষা বিভাগে এই আলোচনাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা নাই বুলি লক্ষণীয় হৈছে। সেইকাৰণে আজি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নেতৃত্বত দিল্লী চলো আন্দোলন ল'বলৈ বাধ্য হৈছে। অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান কৰিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ নেতৃত্ববৃন্দই সকলে যাতে ২৬ জুলাইৰ দিল্লী যন্তৰ মন্ত্ৰৰ ধৰ্ণা কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে ব্যৱস্থাপনা হাতলৈ পূৰ্ণ সহযোগিতা আগবাঢ়ে। আমি এতিয়া সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মুখ্য সম্পাদক মাননীয় হৰমোহন বৰাৰ মন্তব্য আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ যত্ন কৰিছোঁ।
শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই পোনপ্ৰথমে সদৌ আৱাসিক শিক্ষক কৰ্মচাৰী সংস্থাৰ অন্তৰ্গত LP পৰা কলেজলৈকে 13 চনত বাদ পৰা 21 চনত বাদ পৰা সকলোবোৰ শিক্ষক আৰু কৰ্মচাৰীক মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। মই আপোনালোকক জনাবলৈ পাই সুখ অনুভৱ কৰিছোঁ যে আমি আমাৰ যি প্ৰস্তাৱিত দিল্লী চলো কাৰ্যসূচী, এই কাৰ্যসূচীটো প্ৰস্তুতি প্ৰায় তুংগত। অহা 26 তাৰিখে আমাৰ যি দিল্লী যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী কৰিবৰ কাৰণে আমি মনস্থ কৰিছোঁ। আচলতে আপোনালোকৰ মাজৰ পৰাই বহুত শিক্ষকে মোক ফোন কৰি সুধি আছে যে আমাৰ প্ৰাদেশিকৰণ নহ'ব নেকি, বা চৰকাৰৰ কোনো ইতিবাচক একো সঁহাৰি পোৱা নাই নেকি আমি, যাৰ কাৰণে আমি দিল্লীত বা দিল্লীৰ যন্ত্ৰ মন্ত্ৰত আমি প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হ'ল। আচলতে তেনে নহয়। চৰকাৰে আমাক আশ্বাস দিছে, চৰকাৰে আমাৰ লগত আলোচনা কৰিছে, সিদ্ধান্ত কৰিছে যে আমাক প্ৰাদেশিকৰণ কৰিব। কিন্তু আমি এটা কথা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা সেইদিনাখন আমি বহুত সময় তেখেতৰ পৰা এটা কথা উলিয়াবলৈ যত্ন কৰিলোঁ যে তেখেতে যিটো সময় বিচাৰিছে আমাৰ পৰা, এই সময়টো তেখেতক কিমান দিন লাগে। এই সময়টো তেখেতে এটা নিৰ্ধাৰিত সময়ৰ কথা তেখেতে উল্লেখ কৰিবৰ কাৰণে তেখেত অপাৰগ হ'ল। আৰু আমি সেইকাৰণে ভাবিছোঁ যে আমাৰ এই বিষয়টো সমাধান কৰাৰ সিদ্ধান্ত চৰকাৰে চিন্তা চৰ্চা কৰি আছে, কিন্তু অতি বিলম্বভাৱে বিলম্ব কৰিব। আৰু এই বিষয়ত কেতিয়া কৰিব, কি কৰিব, বা আমাৰ সমস্যাখিনিৰ কাৰণে সমস্যাখিনি সমাধানৰ কাৰণে কোনো যে কাৰ্যকৰী ব্যৱস্থা একো এতিয়ালৈ লোৱা নাই। এই কথাটো আমি আমাৰ সেইদিনাখনে আমি যেতিয়া শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ, প্ৰায় 38জনীয়া আমাৰ প্ৰতিনিধি দল এটা আছিল। এই দলটোৰ সন্মুখত শিক্ষামন্ত্ৰীজনে আচলতে তেনেকুৱা এটা ধৰণৰে মনোভাৱ আমাৰ সন্মুখত প্ৰকাশ কৰিছে। আৰু আমি যিহেতু আমি গণতান্ত্ৰিক দেশৰ মানুহ, আমাৰ ইয়াতে ৰাজ্য চৰকাৰ আৰু দিল্লীত আমাৰ কেন্দ্ৰীয় চৰকাৰ, গতিকে আমি ৰাজ্য চৰকাৰে